হেল্ল' গাইজ নিশ্চয় সকলোৱে ভাল মহালাম আৰু আপোনালোকে চাই আছে এছে টেক চেনেল বন্ধুসকল আজি আমি আলোচনা কৰিম অসমৰ প্ৰত্যেকখন জিলাৰ বিষয়ে অসমৰ কোনটো জিলা কেতিয়া গঠন কৰা হৈছিল সবিশেষ আলোচনা কৰিম এইটো ভিডিঅ'ত বা আপুনি যিটো জিলাত বসবাস কৰি আছে আপোনাৰ জানিবলৈ মন যায় নে সেই জিলাখন কোন চনত গঠন কৰা হৈছিল যদি জানিবলৈ মন যায় তেতিয়াহ'লে ভিডিঅ'টো কেৱল আপোনাৰ বাবে তো বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে এটা ৰিকুৱেষ্ট যদি ভিডিঅ'টো চাই ভাল লাগে এটা লাইক কৰিব আৰু পৰৱৰ্তী এনেহক ভিডিঅ' চোৱাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব তো বেছি কথা নাপাতি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ তো বন্ধুসকল দৰং জিলা গঠন হৈছিল 1983 চনত ডিমা হাছাও জিলা গঠন কৰা হৈছিল 2010 চনত কাৰ্বি আংলং জিলা গঠন কৰা হৈছিল 1976 চনত কামৰূপ নতুন জিলা গঠন কৰা হৈছিল 2002 চনত কাছাৰ জিলা গঠন কৰা হৈছিল 1874 চনত ওদালগুৰি জিলা গঠন কৰা হৈছিল 2004 চনত বজালী জিলা গঠন কৰা হৈছিল 2019 চনত পশ্চিম কাৰ্বি আংলং জিলা গঠন কৰা হৈছিল 2015 চনত বিশ্বনাথ জিলা গঠন কৰা হৈছিল 2015 চনত হোজাই জিলা গঠন কৰা হৈছিল 2015 চনত দক্ষিণ হালমাৰা মানকাছৰ জিলা গঠন কৰা হৈছিল 2015 চনত বাক্সা জিলা গঠন কৰা হৈছিল 2003 চনত চিৰাং জিলা গঠন কৰা হৈছিল 2003 চনত কামৰূপ মহানগৰ জিলা গঠন কৰা হৈছিল 2002 চনত হাইলাকান্দি জিলা গঠন কৰা হৈছিল 1989 চনত মৰিগাঁও জিলা গঠন কৰা হৈছিল 1989 চনত নলবাৰী জিলা গঠন কৰা হৈছিল 1985 চনত বঙাইগাঁও জিলা গঠন কৰা হৈছিল 1989 চনত ধুবুৰী জিলা গঠন কৰা হৈছিল 1983 চনত শোণিতপুৰ জিলা গঠন কৰা হৈছিল 1983 চনত বৰপেটা জিলা গঠন কৰা হৈছিল 1983 চনত কৰিমগঞ্জ জিলা গঠন কৰা হৈছিল 1983 চনত কোকৰাঝাৰ জিলা গঠন কৰা হৈছিল 1983 চনত নগাঁও জিলা গঠন কৰা হৈছিল 1833 চনত মাজুলী জিলা গঠন কৰা হৈছিল 2016 চনত গোলাঘাট জিলা গঠন কৰা হৈছিল 1987 চনত যোৰহাট জিলা গঠন কৰা হৈছিল 1983 চনত চৰাইদেউ জিলা গঠন কৰা হৈছিল 2015 চনত শিৱসাগৰ জিলা গঠন কৰা হৈছিল 1861 চনত ধেমাজি জিলা গঠন কৰা হৈছিল 1989 চনত তিনিচুকীয়া জিলা গঠন কৰা হৈছিল 1989 চনত ডিব্ৰুগড় জিলা গঠন কৰা হৈছিল 1971 চনত আৰু লখিমপুৰ জিলা গঠন কৰা হৈছিল 1838 চনত বন্ধুসকল এই তথ্যসমূহ বিভিন্ন স্থানৰ পৰা সংগ্ৰহ কৰি ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে এই তথ্যসমূহত যদি কিবা বিসংগতি হয় আপোনালোকে অনুগ্ৰহ কৰি কমেণ্ট কৰি জনাবলৈ নাপাহৰিব বন্ধুসকল আজিৰ ভিডিঅ' ৰাখিছোঁ পাই পৰৱৰ্তী ভিডিঅ'ত লগ পাম জয় আই অসম।